নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল দিছুৰাজ মিউজিকেলত স্বাগতম জনাইছোঁ। ৰাতিপুৱা হৈ আহিছে আমি ওলাইছোঁ ঘৰলৈ। লাডুদা আহিব দুলীয়াজনৰ পৰা আৰু অনুষ্ঠান কৰিম। আমি আপোনালোকক দেখাই যাম আমাৰ গোটেইখিনি, গতিকে খুব ধুনীয়াকৈ আমাৰ লগত থাকক। আজি খুব ধুনীয়া বতৰ আৰু আমি খুব ধুনীয়াকৈ আহিছোঁ আৰু গোটেই বাটটো বৰষুণ, খুব পুৰণা গান শুনি শুনি আহিছোঁ। মই দেখাই আছোঁ চবকে। এইফালে হ'ল ভাগ্যশ্ৰী। আমি আহি আছো, খুব ধুনীয়া বতৰ, একদম সব সেউজীয়া সেউজীয়া। আচ্ছা, আমাৰ পৰিৱেশটো দেখাই দিবা এবাৰ। পৰিৱেশটো মানে দিয়াচোন। মই দেখাই দিছো বাৰু। হোটেলত ভাত খাব সোমাইছোঁ যোৰহাটত। ইয়াত দুই সিদ্ধ বিজি এইফালে ছিংগাৰে গোটেই টিকনি বান্ধি বেনী পুঠি ৰেডি। এইফালে আমাৰ এৰেঞ্জাৰ বিজি। আৰু মই দেখা পাইছেনে? কথাটো হ'ল যোৰহাটত ৰখিছোঁ, ইয়াৰ পিছত আকৌ বহুত দূৰ আছেই, এঘণ্টামানৰ বাট, তাৰপিছত পামগৈ আৰু। চাওঁচোন কি দিয়ে খাবলৈ। কি দিছা খাবলৈ? চিকেন আৰু আৰু ভেজ থালি দিছোঁ আৰু বাকীখিনি দিম। ভেজ থালি দিছোঁ আৰু চ' ফাইনেলি আমি ৰেডি আৰু এতিয়া গৈ আছোঁ শিৱসাগৰ দুগ্ধৰ বিহুলৈ। আৰু পিছফালে আছে মানুহ, গাড়ীখন চলাবলৈ তথাপিও এৰি দিয়া নাই আৰু অলপ পিছত ভৰি বিষাইছে আৰু এৰি দিম। তাই ওলালে, মেকআপত বহুত টাইম লগালে তাই, আৰু মোৰ বেছি টাইম নালাগে। আৰু আহকচোন যাওঁ, মই দেখাই যাম আপোনালোকক আমি কেনেকৈ অনুষ্ঠান কৰোঁ, গোটেইখিনি দেখাই যাম। যোৱাকালি ঢলা গৈছিলোঁ, ঢলাৰ পৰা আহি পেলাই পাইছোঁ এক মিনিট শুবই পোৱা নাই। হ'লেও আহি ভাইটি যিচুৰ লগত গীত গাওঁ একেলগে। ফ্লাছ লাইটবোৰ অলপ জ্বলাচোন চাওঁ, আছে নাই? টৰ্চবোৰ অলপ জ্বলাচোন চাওঁ, লাইটবোৰ অলপ কৰি দিওঁ ষ্টেজৰ। ধুনীয়া, এটা জ্বলিছে, দুটা জ্বলিছে, এনেকৈ জ্বলি যাব। জ্বলাওক, বঢ়িয়া। তুমি খাৰ পোৱা উত্তৰখন ধুনীয়া হয়নে নাই? নিজৰ জেগাখনৰ কাৰণে বিৰাট ডাঙৰ নাচ কৰি বজাওচোন।
ধুনীয়া আৰু কমিটিখনৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে কাৰণ বহুত কষ্ট অশেষ কষ্টৰ মাজত এখন বিহু হয় মই ধন্যবাদ জনাইছোঁ কমিটিৰ সমূহ কৰ্মকৰ্তালৈ যিমান কেইজন আছে প্ৰত্যেকেই বহুত ধুনীয়াকৈ বিহুখন পাতিছে সুজিতে মোৰ লগত কণ্টেক্ট কৰিছিল প্ৰথমতে সুজিতক বহুত বহুত ধন্যবাদ ফাৰুকক ধন্যবাদ অঞ্জনক ধন্যবাদ অঞ্জনা গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু কমিটিৰ সকলো যিখিনি সদস্য আছে আমাৰ ইয়াতে সন্মুখত আহি নাচিলে মোৰ লগত ভাল লাগিব দেই নাচিবা নাই হা Deriva. Oi jangan buroni. Oi jangan Oi Yeah. 1, 2, 3, go! ফাইনেলি শ্ব' শেষ হ'ল আৰু আমি এদিন গুৱাহাটী বেক কৰি আছোঁ লাডাখ দুলিয়াজানত থৈ ভাগ্যশ্ৰী কিবা এটা চাই লোৱা খুব ভাল লাগিলে আজি প্ৰগ্ৰেম কৰি ইয়াতে খুব বৰষুণ দি আছে এতিয়া আমি ঘৰলৈ যাম প্ৰগ্ৰেম ভাত চাত খাই বাই বাই আমিও যাওঁ একেলগে আমি যাওঁ গুড মৰ্ণিং তো এতিয়া কেইটা বাজিব 4:30 বাই বাই বহুত টাইম লাগিব আৰু আকৌ অনুষ্ঠান আছে যিহেতু আৰু শিৱসাগৰ বহুত ভাল লাগিলে তো বাই বাই খুব শ্বেয়াৰ কৰক ভিডিঅ'টো খুব কমেণ্ট কৰক আৰু মোৰ যিটো ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক বেল আইকনটো ক্লিক কৰক বেল আইকনটো ক্লিক কৰক সেইটো নাপাহৰিব গতিকে কথাটো হ'ল কি আকৌ আমি নেক্সট যেতিয়া প্ৰগ্ৰামত যাম আকৌ আমি কৰিম Paloti